এতিয়া এসো ফাৰ্ষ্ট ব্ৰেকিংৰ পৰৱৰ্তী অংশলৈ ভূত বাংলাত পৰিণত তিতাবৰ এখন পানী যোগান আঁচনি নাগালেণ্ড সীমান্তৱৰ্তী বেকাজনত আসল হৈছে এতিয়া পানী যোগান আঁচনি ৰাইজে নাপালে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে আৰু এই সন্দৰ্ভত তিতাবৰৰ পৰা চিত্ৰকমল বেজ বৰাই আমাক দেখুৱাব সামগ্ৰিক পৰিৱেশটো হয় প্ৰকৃতাৰ্থত পৰিৱৰ্তনৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে উন্নয়নৰ নামত চলাইছে কি বা উন্নয়নৰ নামত কৰিছে কি আমি যোৱা সময়ত আমি তিতাবৰ পৰা গোটেই বাস্তৱ ছবিখন আমি দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ অসম নাগালেণ্ড সীমান্তত যিহেতু একবিংশ শতিকাত বিকশিত অসমৰ কথা কোৱা সেই সময়ৰ একালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একালৰ মহাপ্ৰতাপী ৰজা তৰুণ গগৈৰ সমষ্টি হৈছে তিতাবৰ আৰু তিতাবৰ অসম নাগালেণ্ড সীমান্তত আমি এই মুহূৰ্তত উপস্থিত হৈ আছোঁ আৰু এই অসম নাগালেণ্ড সীমান্তৰ এইসকল জনতাই কিন্তু সেই সময়ছোৱাৰ পৰা এতিয়ালৈকে কিন্তু এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা এটা পৰিস্থিতি সৃষ্টি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি কিছু কথা পাতিম যিহেতু গোটেই সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইখন হৈছে বেকাজান পানী যোগান আঁচনি যিখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমন মণ্ডলৰ অধীনত এইখন ইয়াত এই অঞ্চলটোত এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল কিন্তু বাস্তৱ ক্ষেত্ৰত এই আঁচনিখনৰ পৰা কিন্তু এই মুহূৰ্তলৈকে ৰাইজে কিন্তু এটোপাল বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম হোৱা নাই কিয়নো সেই সময়ছোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত তিতাবৰ মহকুমাত এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ পানী যোগান আঁচনি দা গেটা তিতাবৰ পানী যোগান আঁচনি যিখন 100 কোটিতকৈ অধিক টকা ব্যয়াপেক্ষে নিৰ্মাণ কৰা হৈছিল বা ৰূপায়ণ কৰা হৈছিল সুদূৰ দৈয়াং আৰু ধনশিৰি নদীৰ পৰা গোলাঘাটৰ দৈয়াং আৰু ধনশিৰি নদীৰ পৰা তিতাবৰলৈ সেই নদীখনৰ পানী লৈ অনা হৈছিল আৰু 100 কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছিল যিহেতু তিতাবৰ ভূগৰ্ভত সেই সময়ছোৱাত মানুহৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক আৰ্ছেনিক ধৰা পৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আঁচনিখন ৰূপায়ণ কৰা হৈছিল কিন্তু সেই আঁচনিখনৰ পৰা এই মুহূৰ্তত জনতাই পাইছে কিবা ৰাইজে পাইছে কি ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে যিহেতু আমি এই দৃশ্যাংশ দেখুৱাই আছোঁ যে এয়া হৈছে বেকাজান পানী যোগান আঁচনি আৰু এই বেকাজান পানী যোগান আঁচনিখনত কিন্তু এই মুহূৰ্তত ফ্লপ শ্ব'ত পৰিণত হৈছে বুলি ক'লে ভুল কোৱা নহ'ব ফ্লপ শ্ব' বুলি ক'লে ভুল কোৱা নহ'ব নহয় ভুল কোৱাহে হ'ব যিহেতু ভূত বাংলাত পৰিণত হৈছে এই মুহূৰ্তত হাবি জংঘলে এই মুহূৰ্তত আৱৰি ধৰা এটা পৰিৱেশ এই মুহূৰ্তত বেকাজান পানী যোগান আঁচনিখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কিন্তু এই মুহূৰ্তত চৰকাৰখনে কৈছে সম বিকাশৰ কথা কৈছে সম উন্নয়নৰ কথা কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু এই ছবিখনে বাস্তৱ ক্ষেত্ৰত কি সূচাইছে ইয়াক লৈ প্ৰশ্ন অৱতাৰণা ঘটিছে যিহেতু পৰিৱৰ্তনৰ কথা কৈছে সম বিকাশৰ কথা কৈছে সম উন্নয়নৰ কথা কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত এইদৰে এতিয়া সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰখনে কিন্তু পৰিৱৰ্তন সাধন কৰিব বিচাৰিছে নেকি ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু কিছু আমি কথা পাতিম যিহেতু যথেষ্ট সংখ্যক ইয়াত স্থানীয় ৰাইজ আছে আমি ৰাইজৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম অকণমান ঘূৰি দিলে ভাল হ'ব সুবিধা হ'ব অকণমান এইফালে আহিলে সুবিধা হ'ব ওচৰলৈ আহিব যে গোটেই প্ৰক্ৰিয়াটো প্ৰকৃততে কি হৈছে আপোনাৰ প্ৰক্ৰিয়াটো হৈছে কি এইবোৰ মানে আৱহাৱা হোৱাৰ কথা কংগ্ৰেছে 15-14 বছৰ শাসন কৰিলে এতিয়া 2.5 বছৰৰ দিনে তেওঁলোকে তৰুণ গগৈ চিফ মিনিষ্টাৰ চিফ মিনিষ্টাৰ তেওঁৰ সমষ্টি কিন্তু আজি পৰ্যন্ত তেওঁক এই সমষ্টিটো দেখা পোৱা নগ'লে আৰু এই পানী যোগান আঁচনিখন যে তেওঁলোকে এখন প্ৰশাসন কৰি পেলাই 100 কোটি টকীয়া ৰাইজৰ মূৰত মানুহ মাৰিলে তাৰে প্ৰমাণ এইটো কেইদিন পানী দিলে আঁচনিখন ৰূপায়ণ কৰাৰ পাছত এই আঁচনিখন পানী দিলে 2014 চনত আপোনাৰ যেতিয়া তৰুণ গগৈ বেকাজানলৈ আহিছিলে সমষ্টি হেৰিয়াৰ কাৰণে ইলেকশ্যনৰ কেম্পেইনিঙৰ সেইদিনাখন দিলে তাৰপিছত এদিন বিশ্বকৰ্মা পূজাৰ দিনাখন দিলে আৰু সেইদিনাখনৰ পৰা আজিলৈকে নাই আৰু ইয়াৰ যিখিনি পানী যোগানৰ সঁজুলি আছিলে সেইখিনিও ইতিমধ্যে বোলে বিক্ৰী কৰি শেষ হৈছে ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি থকা হৈছে কিন্তু তাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগে এতিয়ালৈকে পানী যোগান দি থকা নাই হয় এইটো মানে আমি বহুত চেষ্টা কৰিছিলোঁ তিতাবৰত গৈ পিনি জনোৱা হৈছিলে তাৰপৰা যিজন ইয়াত মানে দায়িত্বত আছে এজনকো জনোৱা হৈছিলে এজনে ক'লে যে মটৰ ভাল কৰিব লাগিব মটৰ ভাল কৰাৰ পিছত আমাৰ 100 টকাকৈ কালেকশ্যনো হৈছিলে তাৰ বিনিময়ত আজিলৈকে আমি পানী পোৱা নগ'ল ধন সংগ্ৰহ কৰা হৈছিলে হৈছে হয় স্থানীয় ৰাইজৰ পৰা 100 টকাকৈ তেওঁলোকে ধন সংগ্ৰহ কৰিছে বিভাগটোৱে আৰু ইয়াৰ পাছত পৰৱৰ্তীমতে ৰাইজে বাৰম্বাৰ আবেদন নিবেদন জনাইছে ৰাইজে বাৰম্বাৰ বিভাগটোক দাবী জনাইছে কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু ৰাইজৰ দাবীকো উপেক্ষা কৰি বা ৰাইজৰ সমস্যাসমূহৰ ক্ষেত্ৰত কোনো অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই এই বিভাগটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এখন বৃহৎ আঁচনি ব্যয়বহুল আঁচনি এতিয়া এই মুহূৰ্তত ভূত বাংলাত পৰিণত হৈছে বুলি ক'লে ভুল কোৱা নহ'ব ভূত বাংলাত পৰিণত হৈছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ তিতাবৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজানৰ পৰা এই গোটেই দৃশ্য আজি দেখুৱাইছোঁ আমি যদি
কাষতে থকা যিটো ট্ৰেন্সফৰ্মাৰ সেই ট্ৰেন্সফৰ্মাৰলৈ যদি আমি চাবলৈ যাওঁ যে যথেষ্ট ঘন হাবি ইতিমধ্যে আৱৰি ধৰিছে আৰু তাৰ কাষতে আমি ইয়াৰ পৰাই যদি সম্ভৱ হয় যদি অকণমান আমি জুম কৰি দেখুৱাব পাৰোঁ যে যথেষ্ট ইয়াত ঘন হাবি জংঘলৰ মাজত ইতিমধ্যে ট্ৰেন্সফৰ্মাৰটো আৱৰি ধৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বিকল হৈ গৈছে বুলি ক'লে ভুল কোৱা নহ'ব যিহেতু ইতিমধ্যে ইয়াত ট্ৰেন্সফৰ্মাৰটো বিকল হৈ গৈছে ইয়াত থকা যিবোৰ সাৰ সৰঞ্জাম আছে সেই সাৰ সৰঞ্জামসমূহ বিকল হৈ গৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিহেতু এখন আঁচনি বৃহৎ আৰু ব্যয়বহুল আঁচনি আৰু এই আঁচনিখন ৰূপায়ণ কৰাৰ পাছত কিন্তু এই মুহূৰ্তলৈকে কিন্তু ৰাইজৰ কিন্তু কোনো ধৰণৰ সকাহ দিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই সময়ছোৱাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই অঞ্চলটোলৈ আহিছিল আৰু সেই এটা দিনে মাত্ৰ এই অঞ্চলটোত পানী যোগান ধৰিছিল বুলি সেইসকলে যে প্ৰাগ নিউজৰ জৰিয়তে দৰ্শকসকলক জনাব বিচাৰিছে বা অসম চৰকাৰ তেওঁলোকে এই কথাটো দৃষ্টিগোচৰ কৰিব বিচাৰিছে আৰু সমান্তৰালভাৱে ক'ম যে আৰু এটা দিন বিশ্বকৰ্মা পূজা বুলি কৈছে যে সেই মাত্ৰ 2টা দিনৰ বাবে সেই গোটেই আঁচনিখন ৰূপায়ণ কৰা হৈছিল নেকি ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু ৰাইজৰ মাজত ক্ষোভৰ বৰপ্ৰকাশ হৈছে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কি জনাব দাদা চৰকাৰখনক কি দাবী জনাব এই মুহূৰ্তত চৰকাৰখনক দাবী জনাওঁ আমি অতি সোনকালে খোৱা পানীৰ ব্যৱস্থাটো পাব লাগে কাৰণ আমি যিটো পানী খাই আছোঁ বৰ্তমান চব আৰ্চেনিকযুক্ত পানী যাৰ কাৰণে ONGC গাড়ীকেইখনে যদি ইয়াত আমাক পানী নিদিয়ে আমি যদি খুজি নাখাওঁ তেতিয়াহ'লে আমাৰ ইয়াত পানী নাই এতিয়া খাল বিলৰ পানী খাব লগা খাল বিলৰ পানীটো খাইছে উপায় নাই ৰেগুলাৰ মতে পুখুৰী পানীয়ে খাই আছে আৰু তাত বাদে আৰু বেলেগ পানীৰ কোনো চ'ৰ্চ নাই এয়া অসুখ বিসুখ হৈছে নেকি অসুখ বিভিন্ন ধৰণৰ পেটৰ ট্ৰবুল ৰেগুলাৰ পেটৰ ট্ৰবুল মানুহৰ পেটৰ ট্ৰবুল এইটো গেষ্ট্ৰিক হৈছে পেটৰ মানে ষ্টমাক কণ্টেইন ইঞ্জিনে কনষ্টিটিউশ্যন এনেকুৱা ধৰণৰ বেমাৰবোৰ হৈ আছে হয় যে এই যিটো পানীয়ে মানুহৰ প্ৰাণ গতিকে পানীৰ অভাৱৰ বাবে বিশুদ্ধ পানীৰ অভাৱৰ বাবে এতিয়া বিভিন্ন ধৰণৰ নানা ৰোগত আক্ৰান্ত হ'ব লগা হৈছে পানীৰ বাবে এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইখিনিতে ক'ব লাগিব যে এতিয়া এই মুহূৰ্তত এই যিখন পৰিৱৰ্তনৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টী চৰকাৰ সৰ্বানন্দ লেটেৰাৰী চৰকাৰখনক এইসকলে যে দাবী উত্থাপন কৰিছে যে এটোপাল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ক যিহেতু পৰিৱৰ্তনৰ কথা কৈছে আপোনালোকৰ এই চৰকাৰখনে সম বিকাশৰ কথা কৈছে সম উন্নয়নৰ কথা কৈছে গতিকে এই চৰকাৰখনৰ দিনতে যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কাৰ্যকালত আঁচনিখন ৰূপায়ণ কৰা হ'ল যদিও কিন্তু বাস্তৱ ক্ষেত্ৰত কাৰ্যক্ষম হৈ নুঠিল গতিকে এই চৰকাৰখনৰ দিনতে এইসকল ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানী পাবৰ বাবে ইতিমধ্যে আশা প্ৰকাশ কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষক আৰু কাগজে পত্ৰহে পানী যোগান আঁচনি কিন্তু এতিয়া পানী যোগান আঁচনি বিকলৰ ফলত যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে